এই কালজিৰা খোৱাতে সন্মান দিছ কি হ'ল হেল খাই পৰি আছ যে কাম বনো নাইকিয়া হ'ল নহয় চা অত পৰি সময়কণ পাৰ কৰি আছো ৰ ইমান হতাশ নহবি কাৰ কপালত কি লিখা আছে কোনে জানে আমাৰ কপালত লিখিও লাভ নাই নহয় চা যিডাল গৰম পৰিছে কিবা লিখিলেও ঘামত মচকাহে যাব এৰা দে ক'ব নোৱাৰি এই কোনোবাই যদি কপালৰ ভিতৰৰ ফালৰ পৰা ৰাজভোগেই লিখি থৈছে মানে চা তই যদি কালিলৈ পঢ়িলে মিনিষ্টাৰে হৈ যা কোনে জানে মিনিষ্টাৰ মই মিনিষ্টাৰ না মই যাম মই নিজে বস্তুটো চাম যোৱাবাৰতো মই নাছিলো ন সেইবাৰ গম পাইছো মই নিজে বস্তুটো চাম ঠিক আছে হেল্ল' হয় না এটা কাম কৰক মানুহখিনিক পজিটিভ আপোনালোকে 3টা বজাত মাতি দিয়ক মই 4টা বজাত পাই যাম না যাওঁতেতো 1 ঘণ্টা লাগিবই ন ঠিক আছে হেল্ল' নাই ইয়াতে ফোন বহুত আছে থওঁতে সময় লাগিব ন ঠিক আছে না বস্তুটো মই নিজে যাম নিজে চাম আপোনালোকে কাৰ ওপৰত ভৰসা নকৰিব মই বস্তুটো এবাৰ নিজে চাম ঠিক আছে হেল্ল' কোনে কৈছে গীতা খুই কিমান আছিলে 25,000 না মাফ এইটো পইচা এবাৰ মাফ ঠিক আছে বাবা এটা এমাজি দিম দিবা চৰি বুলি কৈছো দেখোন এই সব